শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি এটা ব্যাপক পৰিৱৰ্তন কৰিব খুজিছো এইবাৰৰ পৰা টেট লাগিবই কিন্তু বিএড আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মাৰ্কছত বহুত তাৰতম্য হোৱা আমি দেখা পাইছো কিছুমানে প্ৰথম হায়াৰ সেকেন্ডাৰীত ৰিজাল্ট ভাল নকৰে পিছত ওপেন স্কুলত নাম লগাই তেওঁলোকে নিজৰ মাৰ্কশিটখন বহুত ভাল কৰি লৈ আহে ফলত শিক্ষক নিযুক্তিত যিটো আমি মোস্ট মেৰিটৰিয়াছ ষ্টুডেণ্টখিনিক দিম বুলি ভাবিছিলো লাহে লাহে তাত এটা অসুবিধা আহা আমি দেখা পাইছো বিশেষকৈ পশ্চিমবংগ বিহাৰ ঝাৰখণ্ডৰ পৰা যিখিনিয়ে বিএড পাছ কৰি আহে অসমীয়া ল'ৰাবিলাক বাহিৰৰ নহয় অসমীয়া ল'ৰা তেওঁলোকে বিএড পাছ কৰি আহে গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰীক্ষাতকৈ তেওঁলোকে বহুত বেছি নম্বৰ লৈ আহে 99 98 এনেকুৱা লৈ আহে আমি চেক কৰি চাইছো these are all recognized university মানে আমি কোনো আইনবতে বাধাও দিব নোৱাৰো সেই কাৰণে এবাৰ আমি এটা সব নম্বৰ হৈ যোৱাৰ পিছত ফাইনালি তেওঁলোকে এটা পৰীক্ষা দিব লাগিব ৰিটেন আৰু ৰিটেন পৰীক্ষাত পাছ কৰা এক্সাক্ট মেৰিটৰ ষ্টুডেণ্টখিনিয়ে এইবাৰ চাকৰি পাব গতিকে প্ৰথম টেট লাগিব বিএড লাগিব তাৰ পিছত এডুকেশ্যন নম্বৰ লাগিব গোটেইখিনি যোগ হোৱাৰ পিছত ফাইনালি এটা পৰীক্ষা দিব আৰু পৰীক্ষা পোৱাখিনিহে তেওঁলোকে চাকৰি পাব এতিয়া আমি শিক্ষক নিযুক্তিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো এই ধৰণে এইটোৱে লাষ্ট নিযুক্তি আছিল এতিয়া শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোতো আগৰ ক্ৰাইটেৰিয়াৰ লগত আৰু এটা ৰিটেন এক্সামিনেশ্যন যোগ হৈ যাব যিটোৱে সকলো মেৰিট সমান কৰি পেলাব কোনোবা বিশ্ববিদ্যালয়ৰ পাছ কৰা বহুতে কয় যে দাদা আমি আগত পাছ কৰিছিলো এতিয়া বহুত পিছত বহুত নম্বৰ দিয়ে গতিকে আগত পিছত যিমান অসুবিধা আছিল সকলো দূৰীকৰণ কৰি আমি এটা পৰীক্ষা পতাৰ বাবে আমি সিদ্ধান্ত লৈছো